চাউলখিনি দেখি চাগে গমেই পাইছে মই কি বনাব লৈছোঁ। সাধাৰণতে আমি কিহতে ঢেঁকীতে বনাই কিনে খাওঁ ন এই পিঠাটো, বৰা চাউলৰ পিঠাটো, কিন্তু মই আজি বনাম মিক্সিত। তো তাৰ কাৰণে মই 4 ঘণ্টামান তিয়াই ৰাখিছিলোঁ পানীত এনেদৰে ধুই কিনে ভালদৰে। আৰু এতিয়া চাউলখিনি মোৰ তিৱা হৈ গৈছে, এতিয়া মই উঠাই লৈছোঁ। চালনীত ভালদৰে মই পানীখিনি নিজৰাই লৈছোঁ, লৈ কিনে কাপোৰ এখনত মই ৰ'দত দি দিছোঁ অকণমান সময়ৰ কাৰণে, যেতিয়ালৈকে মানে পানীখিনি শুকাই যায়। আপোনালোকে ফেনতো দিব পাৰে। চাওক এনেকুৱা হৈ গৈছে মোৰ চাউলখিনি, বেছি পূৰা খৰখৰীয়াকৈ শুকাব নালাগে। এতিয়া মিক্সিত গুড়ি কৰি ল'ম অলপ অলপকৈ। বেছিকৈ দিব নালাগে আৰু বেছি সময়ো চলাব নালাগে, কাৰণ বেছি সময় চলালে কি হ'ব, বেছি গৰম হৈ যাব ন, তেনেকুৱাকৈ পিচিব নালাগে। এনেকুৱা হ'লে হৈ যাব। এয়া চাওক মই এতিয়া চালনীৰে চালি লৈছোঁ। চালনীৰে চালাৰ পিছত যেতিয়া তাৰ দৰদৰাখিনি ৰৈ যাব, সেইখিনি আমি আৰু এবাৰ পিচি ল'ম। এনেদৰে মই পিচি লৈছোঁ। আৰু এতিয়া চাওক নাৰিকলখিনিও মই কেঁচা নাৰিকল এইখিনি সৰু সৰুকৈ কাটি কিনে মই মিক্সিত এইখিনিও পেষ্ট বনাই লৈছোঁ। এয়া এনেকৈ এইখিনি এতিয়া ভাজি ল'ম। কেৰাহীটো গৰম হোৱাৰ পিছত মই নাৰিকলখিনিও দি দিছোঁ। দিয়াৰ পিছত ইয়াতে মই চেনি দিম। অকণমান সময় ভাজি লৈছোঁ নাৰিকলখিনি, আৰু এতিয়া মই দি দিছোঁ ইয়াতে চেনি। আপুনি যিমান মিঠা খায় সেই হিচাপতে দি দিব। আৰু এতিয়া মই অকণমান দি দিছোঁ মুংফলি, আপোনালোকে কাজু বাদামো দিব পাৰে। আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু পিঠাত দিব পৰাকৈ আমাৰ নাৰিকলৰ ভাজিখিনিও ৰেডি হৈ গ'ল। চাওক এইখিনি ঠাণ্ডা হোৱালৈকে মই নমাই লওঁ আৰু আমি পিঠাখিনি বনাব ধৰোঁ। আৰু চাওক আমি যে পিঠাগুড়িখিনি বনাই থৈছিলোঁ, মই চেপি থৈ দিছিলোঁ, কাৰণ আঠাখিনি নহ'লে গুচি যায়। আৰু এক চাইডৰ পৰা মই লৈ লৈছোঁ অলপ অলপকৈ। এয়া চাওক, আৰু এতিয়া মই টাৱাতে বনাম পিঠাখিনি। আৰু মিডিয়াম ফ্লেমত ৰাখি থ'ব, নহ'লে বেছি গৰম হ'লে আকৌ পুৰি যাব। এতিয়া চাওক মই হাতাৰে গোল কৰি দিছোঁ, আৰু নাৰিকল গুড়িখিনি অকণমান দি দিছোঁ ইয়াতে, দি কিনে চামুচ দি ধুনীয়াকৈ গোল কৰি লৈছোঁ। এনেদৰে আপোনালোকে পিঠাখিনি বনাব। চাওক মোৰ পিঠাখিনি কিমান ধুনীয়াকৈ হৈ গ'ল। মই আৰু এখন দেখাইছোঁ ওচৰৰ পৰা। চাওক এনেদৰে ঘূৰাই লৈছোঁ। তাৰপিছত এতিয়া মই তিলৰ বনাইছোঁ অকণমান। তিলৰখিনিও খাব ভাল লাগে ন, তিল আৰু মিঠাই। এনেদৰে বনাব আপোনালোকে ঘূৰাই ঘূৰাই, তেতিয়া চাব পিঠাখিনি ধুনীয়া হ'ব। গোটেইখিনি পিঠা মোৰ বনোৱা হৈ গ'ল। আৰু পিঠাখিনি চাই কেনে পালে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক এটা মাৰি দিব। থেংক ইউ দেখাৰ কাৰণে।